এই মোনাত ওলমাই থৈছিলে মানে মোনাত মানে কি এই চেপটোত ভৰাই থৈছিলে এই চেপটোত মোনাটো ভৰাই থৈছিলে মানে প্ৰথমতে মই সেইফালৰ পৰা আহি থাকোঁতে মানে এনেকৈ মোবাইলৰ টৰ্চটো জ্বলালো মোনাটো 10 টকীয়া মোনা জিলিকি আছে ন বগা মোনা তাৰপৰা মোনাটো জিলিকি থকা দেখি মই মানে এনেকৈ ভণ্টি ক'লো ৰবিচোন বোলো মোনাটোত কোনোবাই কিবা চুৰ কৰি ভৰাই থৈছে জেৱা সৈতে এটা উঘালি মানে মোনাটো এনেকৈ দাঙি আনিলোঁ দাঙি আনি পেলাই এনেকৈ মাটিত থলোঁ গধুৰ লাগিছে তাৰপৰা কি কৰিলোঁ মানে এনেকৈ খুচি দিলোঁ একটা ছাইডত খুচি পেলাই এনেকৈ দাঙি দিওঁতে মানে সেই কাপোৰখন নীলা কাপোৰখনে আৰু ছোৱালীজনীও ওলাই পৰিলে তেতিয়া ভণ্টিয়ে কৈছে মানুহ বোলে এনেকৈ ক'লে মোক তাৰপৰা তেনেকৈ ক'লে তেতিয়া মই এই দাদা এজনক মাতিলোঁ এই কি কয় মই বোলো মুকুট দা আহকচোন আহক আপুনি পটককৈ বস্তু এটা চাই যাব তেতিয়া সেই দাদাজন আহিলে দাদাজনেও কৈছে হাই বোলে এইটো কাম কোনে কৰিলে নাপায় নহয় এনেকুৱা কাম কৰিব মোৰ মানে দেখি বহুত বেয়াও লাগিছে আৰু মানে এইটো কাণ্ড কেলে কৰিব লাগে নাপায় এইটো কৰিব তাৰপৰা সেই দাদা মানে চবকে এনেকৈ মাতিলে কৰিলে চবেই আহিলে চালে মেলিলে আৰু মানে এতিয়ালৈকে মানে গম পোৱা নাই কোনে এইটো কাম কৰিছে আৰু এইটো কাম কৰিব লাগে কেলে হয় নহয় বাৰু ঠিক তদন্ত কৰিব লাগে কোনে এনেকুৱা কৰিছে মানে কিন্তু গৰু ছাগলী নহয় মানুহৰ পোৱালি হয় ন সেইটো খাতিকে ইমান দিন যেতিয়া ল'লে 5 মহীয়া এটা শিশু 5 মাহ যেতিয়া ল'ব পাৰিলে আৰু 4 মাহো ল'ব পাৰিলে হয় নলৈ পেলাই এনেকৈ পেলাই দিয়া হেতেন কাৰোবাক দি দিয়া হেতেন কোনোবাই তুলি তালি ডাঙৰ কৰিলে হয় বা আনত আশ্ৰমত দি দিয়া হেতেনো হয় কিন্তু এইখিনি নকৰি পেলাই যেতিয়া এনেকৈ ৰাস্তাই বাটে ঘাটে পেলাই দিছে ন গৰু ছাগলী নহয় নহয় মানুহে হয় এতিয়া সেইটো খাতিকে চৰকাৰে একদম ধুনীয়াকৈ তাৰমানে তাৰ হেৰি কৰিব লাগে ঘটনাটো মানে আপোনাৰ এটা মানে সৰু মানে আজি নৱজাতক দেৱক শিশু এটা মানে উদ্ধাৰ কৰা হ'ল আমি ভিডিবি ফালৰ পৰা মানে আমি খবৰ পালোঁ ভিডিবি খবৰ দিলে খবৰ পাই আমি আহিলোঁ আহি মেলি নৱজাতক এজন মানে আছে ছোৱালী হয় তাত এটা বস্তু পোৱা হ'ল শ্বহীদ কুশল কোঁৱৰৰ মানে লেবৰেটৰীৰ মানে এই কাগজখন আজি এই কাগজখন শ্বহীদ কুশল কোঁৱৰৰ পৰা কেনেকৈ মানে আহিলে যিখন কাগজত একো নাম নাই একো এড্ৰেছ নাই এখনকেও নহয় 3খনকৈ কাগজ তাত আছে প্ৰশাসনৰ মানে মানুহ আহি পেলাই সেই 2খন কাগজ লৈ গ'ল এখন আমি থৈ দিলোঁ এতিয়া অহাকালি আমি গৈ এইখিনি আমি তদন্ত ল'ম যে কাগজখন কেনেকৈ গ'ল কিন্তু বিশেষ মানে আমি নাজানো যে দেৱক শিশুটো আমাৰ ইয়াৰে নে বেলেগ ক'ৰবাৰ ল'ৰা নে ছোৱালী হয় ছোৱালী হয় খালি আমি ক'বলৈ গ'লে এটাই কথা যে গোলাঘাট শ্বহীদ কুশল কোঁৱৰৰ 3খনকৈ ৰিচিপ্ট বুকৰ কাগজ কেনেকৈ লিক আউট হ'ল এটা মৃত দেৱক শিশুৰ কাষত যে পৰি থাকিলে কাগজকেইখন এই কাগজকেইখন কোনে দিলে কেনেকৈ পালে যিজনে পেলাই থৈ গৈছে কোনোবা দালালি আছে তো সেই বিষয়ে মানে মই মানে জানিব বিচাৰোঁ আৰু অহাকালিলৈ আমি যাম আমাৰ গাঁৱৰ ৰাইজ আমি ভিডিঅ'ৰ লগত লৈ 1 বজাত যে সেই কাগজখন কেনেকৈ লিক আউট হ'ল কোন জেগাৰ ঘটনা এইটো আপোনাৰ ৰঙাজান কুৰুকা ৰঙাজান কুমাৰপতি বিলপাৰ আপোনাৰ চিভিলৰ এখন কাপোৰ নীলা কালাৰৰ আৰু চিভিলৰ যিটো পিং মাৰি পঠিয়ায় বাচ্চাৰ মানে নাৰীত সেইটো আৰু চিভিলৰ যিখন আমাৰ লেবৰেটৰী কাগজ তেনেকুৱা 3খন পোৱা হৈছে তো সেই বস্তুকেইটা কেনেকৈ পোৱা হ'ল মানে তাত একো নাম লিখা নাই একো এড্ৰেছ নাই তো সেই বস্তু এই বিশেষকৈ কাপোৰখনৰ কথা নকওঁ যিখন চিভিলৰ মানে কাগজ সেই কাগজখন আজি ছুপাৰিণ্টেণ্ডে কি বুলি ইছ্যু কৰিলে কিন্তু ইয়াত চিল মোহৰ একো নাই কিন্তু এখন ৰিচিপ্ট বুকত কিমান কাগজ থাকে ছুপাৰিণ্টেণ্ডে গম পায় নে নাপায় তো ছুপাৰিণ্টেণ্ডে গম পায় নে নাপায় এখন ৰিচিপ্ট বুকত কিমান থাকে সেই ৰিচিপ্ট বুকৰ কাগজ ক'ত গৈছে কি হৈছে সেইখিনি ছুপাৰিণ্টেণ্ডে জানিব লাগে যিহেতু সেই ৰিচিপ্ট বুকখন বনাওঁতে আমাৰ নিজৰ টকা গৈছে ছুপাৰিণ্টেণ্ডৰ টকা যোৱা নাই আমাৰ নিজৰ টকা গৈছে আমাৰ পাব্লিকৰ টকাৰে সেইখিনি বনোৱা হৈছে চৰকাৰক আমি বহুত কৰ কাটল দি চাউল চেনি সেইবিলাক খাই আছোঁ তেল মিঠাতেল সেইবিলাকৰ পৰাই বনাইছে তো হেল্থ মিনিষ্টাৰে মানে সেইটো কি কৰিছে কেনেকুৱা দেলালি থৈছে ছুপাৰিণ্টেণ্ড দেলালি নেকি নে ছুপাৰিণ্টেণ্ডে সেই কৰ্মখিনি কৰিছে পইচা লৈ পেলাই নে ছুপাৰিণ্টেণ্ডে গম নোপোৱাত তেওঁৰ কৰ্মচাৰীয়ে কৰিছে গতিকে ছুপাৰিণ্টেণ্ডেও কালি তদন্তটো ল'ব লাগিব